हेलो फ्रेंड्स गुड मॉर्निंग কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে খবৰ ভালে চাকৈ আমাৰো ভালে আজি পুনৰবাৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅলে আৰু এতিয়া ৰাতিপুৱা গা পা ধুই আজৰি আৰু আজিৰ দিনটোৰ ভিডিঅটো আৰম্ভ কৰিছো আৰু আহক ৰাতিপুৱাৰ ব্ৰেকফাষ্ট এয়া ধোসা আৰু অকনমান চাটনি আছে এনেকৈ বহি লৈছো আৰু বিছনাখনতে তাৰপিছত আৰু এতিয়া খাই লওঁ আৰু দেই এয়া চাওকচোন মেষ্টা পাত ল'বলৈ আহিছোঁ মেষ্টা টেঙা শাক বহুত দিন হ'ল খোৱা নাই মানে তাকে ল'বলৈ আহিছোঁ আজি আৰু মানে অৱস্থাই নাই আৰু চাওকচোন গোটেইটো মানে সেউজীয়া নাইয়ে হালধীয়া যেন হৈ গৈছে মাটিৰ কাৰণে হ'ব পাৰে ইয়াত প্ৰব্লেম আৰু ভেন্দিবোৰ আছে আৰু বাকি এইবোৰ কি হৈছে বা পালেং নে কিবা পালেং সালেং আছে বাকি ভেন্দিয়ে আছে বহুত দিন হ'ল খাবলৈ পোৱা নাই তাকে ল'বলৈ আহিছো আৰু ঘৰৰ শাক নিচিনানো ক'তনো হ'ব নহয় জানো যিমানটো পালেও আৰু এনেকুৱা ঘৰুৱা শাক পাচলি ঘৰত থাকিলেতো এভেইলেবল খাবলৈ নাপাওঁ ইয়াতে বায়ে লগাইছে তাকে ল'ব আহিলোঁ আৰু মণিবাই ঘৰত এইয়া মেষ্টা টেঙা হইতে মাছ আপোনালোকে কেনে পায় বাৰু খাই কমেন্ট কৰি জনাবচোন মই কিন্তু বহুত ভাল পাওঁ এয়া শাক আমি দুজনীয়ে কাৰি আছো আৰু ৰ'দটো এনেকুৱা দিছে নহয় ৰাতিপুৱা জলদি চাও একেবাৰে টেংকে ওলাই আহিছে আৰু এইখিনি এটা কাৰি লওঁ আৰু দেই ইফালেও লগাইছে অকণমানকে একে চাওঁ কাৰি লৈ যাওঁ আৰু যি পাওঁ একে ল'ব লাগিব আৰু প্ৰায় বাৰ ছোৱালীজনীক ল'বলৈ দিছোঁ তাই লৈ আছে আৰু মই এইখিনি কাৰি লওঁ আৰু দেই শাক কাৰি হৈ গ'ল এইখিনি পালোঁ অকণমান আৰু আচল কথাটো কি হ'ল কৰোঁ হেৰি মানে মণিবাই নায়ে আহিলোঁ আমি তাহাঁত মণিবাই অকণমান বাহিৰত গৈছে আৰু আমি ফোন এটা কৰিলোঁ আৰু শাক ল'বলৈ আহিছে বুলি তাহাঁত লৈ যোৱা বুলি ক'লে তাকে লৈ ল'লোঁ আৰু কাৰি আৰু ইয়াতে আপোনালোকক অকণমান বস্তু দুটামান দেখাম দেই এই জোপা চাওকচোন ইমান ধুনীয়া ফুল একদম ফুলি আছে গোলাপৰ পাহি এজোপা কিন্তু ফুলটো চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে নকৰবি তাতে গেন্ধাই ফুলো আছে তাই অকণমান ফুলৰ বাগিচা পাতিছে আৰু কাষে অকণমান দিছে এয়া বু এই ওচৰতে আৰু দেখুৱালোঁ আৰু আপোনালোকক এয়া আমাৰ চুপে কান্দিয়ে আছে আমি যাওঁ আৰু এবাৰ এতিয়া ঘৰলৈকে যাওঁ আৰু দেই ঘৰত গৈ লগ পাই আছোঁ আপোনালোকক আৰু এতিয়া আমি ঘৰ আহি পালোহি আৰু আমাৰ সুপ্ৰিয়াক এনেকৈ ৰাখি দিছোঁ আৰু এনেকৈ কাম কৰিব লাগিব আৰু মই এতিয়া চাওঁ কি কৰিছা তুমি কি কৰিছা হা কি কৰিছা হাই গামা আৰু তাইতো এনেকৈ খেলি থাকিব আৰু খেলি থাকিব মানে নাজানো খেলিব নে নেখেলিব এতিয়া এনেকৈ লৈ থাকিব লাগিব তাইক অকণমান দেৰি ফুচলাই কৰিহে বনাব পাৰিম আৰু ভাত তাত মই মাম বনাব লাগে নহয় তুমি খেলি থাকা দেই কি কৰিছা আকৌ মুখখন কি খাইছা তুমি এইয়া পেকেট চকলেটৰ পেকেট তাইক দিলোঁ মানে ফাটাই কৰি খালে আৰু বাকলিটো লৈ আছে লোৱা সেইটো লোৱা এইটো খেলি থাকা দেই তুমি তাই বা ঘৰত যাওঁতে আমি শুয়ে আছিলে তাই কেনেকৈ কোলাতে উঠাই লৈ গ'লোঁ আৰু বা ছোৱালীজনীক ধৰাই কৰি দি কৰি চব্জিটো লৈ আহিলোঁ আৰু গাড়ী লৈ আহিলোঁ মেষ্টা শাক তাকে এতিয়া বনাওঁ আৰম্ভ কৰোঁ আৰু আমাৰ এওঁ আহিব নহ'লে ভাত খাবলৈ দেৰি হৈ যাব এতিয়া লাহেকৈ বনাওঁতে মোৰ বহুত দেৰি হৈ যাব ভাত তাত বনাওঁতে বহুত দেৰি লাগি যায় মোৰ তাইক এবাৰ চাওঁ আৰু এবাৰ বনাওঁ সেনেকৈ কৰোঁতে সময়বিলাক পাৰেই হৈ যায় আৰু আহক এতিয়া বনাই যাওঁ আৰু এইখিনি আনিছে আজি মাছ ইমানকেইটা আনিছে মই খুলি চোৱাই নাই 2 কেজি বুলি কৈছে কিমান বা হেৰি কৈছে এইখিনি এতিয়া ভালদৰে খুলি মেলি ধুই কৰি চাফা কৰি লওঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ নিমখ আৰু ৰংগুৰা মিক্স কৰি ল'লোঁ ধুনীয়াকৈ সানি ল'লোঁ এতিয়া বনাওঁ এইখিনি এইফালে ভাতটো আমাৰ হৈ গ'ল মেষ্টা টেঙা আৰু মাছ বনাইছোঁ ইয়াতে আৰু এটা
ফ্ৰাই মাছ লৈছোঁ, লগতে চাটনি এটা বনালোঁ আৰু বনোৱাটো নেদেখালোঁ আপোনালোকক। আৰু এতিয়া এইখিনি খাই লওঁ আৰু দেই। ভাত তাত খাই কেতিয়াবাতে আজৰি আমি। আৰু এতিয়া সময় হৈছে 4:30 আৰু এতিয়া এইডোখৰতে এনেকৈ থিয় দি আছোঁ আৰু 4:30 আমাৰ ঘৰত থাকিলেতো এতিয়ালৈকে সন্ধিয়া হ'লেই হৈ চাগে, আন্ধাৰে হ'ল চাগে এতিয়া। 4:30 5টাত আন্ধাৰে হয় নহয় জানো। ইয়াততো পূৰা পোহৰে হৈ আছে চাওকচোন, বেলি ডুবাই নাই, এনেকৈ হৈ আছে। আৰু এইডোখৰতে ৰৈ ভাল লাগিছে কিবা এটা। মই তললৈকে চালে ইয়াৰ পৰাই চাওঁ আৰু কিবা এটা ভাল লাগে। আৰু এতিয়া যাওঁ চটৰ ওপৰত, 2খনমান কাপোৰ ধুই মেলি দিয়া আছিলে আৰু তাকে লৈ আহোঁগৈ আৰু বলক তেতিয়া যাওঁ। এইফালেদি যাম ওপৰলৈকে, এইফালে দেই। বহুত ওপৰলৈকে যাব লগা হৈ যায় মোৰ। তলত মেলোঁ বুলি ক'লেও মোৰ ৰছী বান্ধা হোৱা নাই যে, ওপৰতে বান্ধি থৈছোঁ। সেইকাৰণে এতিয়া বলক তেতিয়া লৈ আহোঁগৈ আৰু ইয়াতে ওচৰতে লগৰজনী ৰুম আছে দেই, কলিং বেল বজাই থৈ যাওঁ, তাই দৰ্জা খোলে নে নোখোলে চাওঁ। আমি ওপৰলৈকে যাওঁ, তাই আহি মেলি দৰ্জা খুলিব, মই মোক নাপালে গালি এটা দিব আৰু দেই। তলৰ পৰা ওপৰত যাম ন মই, এতিয়া তলৰ পৰা গালি এটা দিব আৰু তাই। এতিয়া লৈ আহোঁগৈ। ওপৰত যাওঁতে যাওঁতে ভাগৰে লাগি যায়। 4 তলা, আমি থাকোঁ গ্ৰাউণ্ড ফ্ল'ৰ আছে, ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ আমি। এয়া গালিটো শুনি পাইছেনে? ইমান অদ্ভুত গালি দিয়ে নহয় তাই, মানে মোক। আৰু কাপোৰ চপাব আহিছোঁ। সেয়া আপোনালোকক আজি চটৰ ওপৰত কেনেকুৱা আছে দেখুৱাম দেই আপোনালোকক। এদিনো দেখুওৱা নাই বাৰু আপোনালোকক, মই আজি দেখুৱাই দিছোঁ। এইফালে গোটেইটো কেম্প। হয়তো কেম্পৰ গোটেইটো সম্পূৰ্ণ দেখাবলৈ এলাউড নাই, কিন্তু অলপ চলপ দেখাব পাৰোঁ আৰু মই। এইফালে গোটেইটো কোৱাৰ্টাৰে আৰু এয়া। আৰু পিছফালেও আছে কোৱাৰ্টাৰ, এইটো পিছফালে কোৱাৰ্টাৰ, যিটো নেকি এইটো কোৱাৰ্টাৰ আছে। আৰু তাৰ পাছফালে আৰু আছে কোৱাৰ্টাৰ, পুৰণি কোৱাৰ্টাৰ, নতুন কোৱাৰ্টাৰ বহুতকেইটা আছে। মানে এয়াটো ইমানে ডাঙৰ, মোৰ ভাগৰ লাগি গৈছে। আৰু চাওক বেলিটো এইয়া ৰঙা হৈ আছে ইয়াতে। আৰু মোৰ কাপোৰ এইকেইখন এনেকৈ মেলি থৈছোঁ আৰু মেলি থোৱা আছে, এয়া এইকেইটা লৈ যাওঁ আৰু এতিয়া। আহক তেতিয়া চপাই লওঁ। আৰু ইয়াতে আপোনালোকক দেখুৱাম, পিছফালে গোটেইটো খেতি আছে, ঘেঁহু খেতি, ধান খেতি, সেয়া দেখুৱাম আপোনালোকক। অকণমান বেলেগ এটা লোকেশ্যনত যাওঁ, এইফালে দেখুৱাম দেই আপোনালোকক। পাঞ্জাৱত এনেকুৱা চাওক, একেই আৰু জেগা, খালি ইয়াত দেখি পাব বিল্ডিং দেখি পাব, ঘৰৰ দৰে নহয় আৰু যে সেউজীয়া গছ গছনি একোৱেই দেখি নাপাব, কম দেখি পাব, বহুত কম পৰিমাণে আৰু। দেখুৱাওঁ ৰ'ব আপোনালোকক, বেক কেমেৰা কৰি দেখুৱাই আছোঁ দেই। এইয়া দেখিছেনে? এইফালে চব আমাৰ কেম্পৰ ভিতৰত এনেকৈ ৰাস্তা আছে। মই আপোনালোকক এদিনো দেখুওৱা নাই, আজি দেখুৱাইছোঁ। আপোনালোকে কেনে পাইছে ভিডিঅ'টো চাই কমেণ্ট কৰি প্লিজ জনাব। কমেণ্ট কৰি জনালে মোৰো ভাল লাগিব আৰু কমেণ্ট কৰি নজনালে মইনো কেনেকৈ গম পাম আপোনালোকে কেনেকুৱা বা পাইছে মোৰ ভিডিঅ'বোৰ চাই। এইফালে গোটেইটো কোৱাৰ্টাৰ, এইটো হ'ল পুৰণি কোৱাৰ্টাৰ, আৰু সেইফালে নতুন কোৱাৰ্টাৰ, এইয়া মণিবাহঁতৰ কোৱাৰ্টাৰ ইয়াত। আৰু এইটো নতুন কোৱাৰ্টাৰ, আমাৰ ঘৰ আমাৰ কোৱাৰ্টাৰৰ পাছফালে আৰু এয়া আমাৰ বিল্ডিংটো এয়া। এইফালে বাকী এইয়া কাচৰা পেলোৱা আমাৰ জেগা দেই। আৰু এইফালে দেখিছে আৰু আপোনালোকে খেতি, এইবোৰ গোটেইটো খেতি। আৰু ওচৰতে আছে আমাৰ এয়াৰপৰ্ট, এইফালে অকণমান দূৰত যাব লাগে আৰু কাপোৰৰ কানি ইগন'ৰ কৰিব আপোনালোকে, কিবা কিবি দেখিছে যদি। মই মানে ভিডিঅ' দেখুৱাত আপোনালোকক দেখুৱাতহে মানে গুৰুত্ব দিছোঁ, বাকী একো গুৰুত্ব দিয়া নাই আৰু। সেইফালে মানুহ গোটেইটো আমাৰ কেম্পৰ ভিতৰত এনেকুৱা আৰু দেই। এইফালে বহুত ডাঙৰ ডাঙৰ গছ আছে, ওখ ওখ। বাকী এয়াই আৰু বাকী আপোনালোকক দেখুৱাইছে পাঞ্জাৱৰ মানে যিটো নেকি দেখুৱাব লগা বস্তু দেখুৱাই শেষে মানে মোৰ। তথাপিও মানুহে মোক মনমে দিয়া নাই, কিনো কৰিম আৰু উপায় নাই আৰু। বনাই গৈ আছোঁ, বনাব লাগে বনাই গৈ আছোঁ আৰু ভিডিঅ'বোৰ দি গৈ আছোঁ। আৰু আপোনালোকে কমেণ্টো নকৰে, কেনে পায় আপোনালোকে চাই, ইয়াৰ কমেণ্ট নকৰে। প্লিজ কমেণ্ট কৰি জনাব না মোক কেনেকুৱা ভিডিঅ'বোৰ আপোনালোকে বিচাৰে। মই সেনেকুৱাই দিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। বহুত আশাৰে দিওঁ মানে ভিডিঅ'বোৰ বনাই।
আৰু এতিয়া আহক তেতিয়া কাপোৰকেইটা চপাই লওঁ আৰু বেছি কথা পাতি নাথাকোঁ নহ'লে বহুত দীঘল হৈ যাব এতিয়া কাপোৰকেইটা চপাই নি কৰি আৰু যাবিব লাগিব আৰু ছোৱালীজনী মানে শুৱাই থৈ আহিছোঁ দেউতাকৰ লগত আজি দেওবাৰ চ' দেওবাৰ কাৰণে অকণমান দেৰিকৈ যাব মোক অফিচলৈকে চ' এইখিনি চপাই কৰি লওঁ তাৰপিছত লগ পাই আছোঁ আৰু আপোনালোকক দেই এইখিনি লৈ ল'লোঁ গোটেইকেইখন আৰু এতিয়া গৈ দিওঁ আৰু ৰুমলৈকে উঠোঁতে ইমানেই ভাগৰ লাগে নহয় তললৈ যাওঁতে ইমানকৈ হেৰি নহয় কষ্ট নহয় ওপৰত উঠোঁতে বহুতেই কষ্ট হয় আৰু এইফালে মানে বহুত মানে বস্তু থৈ দিছে আৰু এতিয়া ওলাইছোঁ আমি সন্ধিয়া বাহিৰলৈকে গৈ সুগৈ দিওঁ এই চুপ্ৰাক এনেকৈ ঠেলি লৈছোঁ ইয়াতে বহাই দিছোঁ ঠেলি লৈ যাম আৰু তাইক আৰু বলক তেতিয়া ফুৰি আহোঁগৈ অলপ ইভিনিং ৱাক কৰি আহোঁগৈ আৰু দুটান বস্তু ল'ব লগা আছে সেই লৈ আহোঁগৈ বলক খালি চুইজাৰ চাব আহিছোঁ কেনেকুৱা লাগিছে বাৰু এয়া চাওকচোন এইযোৰ চাইছোঁ মানে দাম দৰটো মিলাই লওঁ আৰু বাকী এইবোৰ আছে আৰু ইয়াতে বহুতকেইটা ৰাতিয়ে হৈ গ'ল আৰু ইয়াতে চব্জি লৈ আছোঁ আৰু আমি চব্জি কিবা কিবি কি ধুনীয়া ফ্ৰেছ চব্জি ওলাইছে ইয়াতে ৰাতিৰ চব্জি ইয়াৰ পৰা লৈছোঁ আৰু কেইটামান কিবা কিবি আমি ঘৰ আহি পালোহি আৰু মই চুট এযোৰ ল'লোঁ আহক তেতিয়া দেখুৱাই যাওঁ আৰু আপোনালোকক এইযোৰ চিম্পলকৈ ল'লোঁ আৰু এযোৰ বহুতকেইটা দিন মই লোৱাই নাছিলোঁ এনেকুৱা পিচ চুইজাৰ পিচ পাঞ্জাবত এনেকৈ ড্ৰেছ পাইছোঁ চুইজাৰৰ পিচ চিম্পলকৈ আৰু বেছি ডিজাইন নাই অকণমান ইয়াতে হেৰি আছে পাথৰবিলাক আছে আৰু ষ্টনবিলাক আছে আৰু তলত অকণমান ডিজাইন আছে ইয়াতে অকণমান ডিজাইন আছে আৰু বাকী পেনৰ পিচটো চিম্পলকৈ আছে পেণ্টৰ পিচ 4 মিটাৰ আৰু লগত আছে চুৰণিখন ভাল লগাৰ কাৰণে ল'লোঁ মই সেইখন এনেকৈ আৰু চাৰিওফালে এম্ব্ৰইডাৰী আছে গোটেইটো এম্ব্ৰইডাৰী আৰু এয়াই আৰু যি লৈছিলোঁ এয়া দেখুৱালোঁ আপোনালোকক আৰু আমাৰ কেমেৰামেন এইফালে চাওক কি মেন কেমেৰামেন নেকি এয়া আৰু চুইজাৰযোৰ আজি কেনে পালে বাৰু আপোনালোকে চাই প্লিজ কমেণ্ট কৰি জনাব দেই আৰু আজি ভিডিঅ'টো বেছি দীঘলে নকৰোঁ আৰু ৰাতিও হৈ গ'ল যদিহে আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব কৰি দিয়ক আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব আৰু ঠিক আছে আকৌ লগ পাম আন এটা ভিডিঅ' সৈতে আজিলৈ বাই বাই